नमस्कार दोस्तों, सबका स्वागत है मेरे यूट्यूब चैनल माय डिजिटल टिप्स में। বন্ধুসকল, আজিও আগৰ দৰে মই এটা ভিডিঅ' লৈ আহিছোঁ, য'ত নেকি আজি মই আপোনালোকক দেখুৱাম যে আমি ক্ৰাউড ওৱানত বা ফিক্সেলটো আমি কেনেকৈ বিট লগাব পাৰোঁ। বন্ধুসকল, যদিহে আপোনাৰ এইটোৰ বিষয়ে নলেজ নাই, তেতিয়াহ'লে আপুনি ভিডিঅ'টো কমপ্লিটলি চাব। মই ষ্টেপ বাই ষ্টেপ দেখুৱাম যে আমি নিজৰ যিটো নেকি ফিক্সেল সেইটো আমি কেনেকৈ বিট লগাব পাৰোঁ অতি সহজতে। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু যদি চেনেলত আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব। ইয়াতে চাব, আপোনাৰ মই বৰ্তমান লগ ইন আছোঁ। ইয়াত ক্লিক কৰিব, ঠিক আছে। ক্লিক কৰাৰ পিছত আপুনি চাব এক্সপ্ল'ৰ ইনভেণ্টৰী ক্লিক কৰিব, ঠিক আছে। মই ডাইৰেক্টলি দেখুৱাই আছোঁ আপোনাক কেনেকৈ হেৰি কৰিব, আপোনাৰ বিট লগাব সেইটো দেখুৱাই আছোঁ। ইনভেণ্টৰীত ক্লিক কৰি পেলাই আপোনাৰ মই যিকোনো এটা ফিক্সেল মই চেল কৰি আপোনাক বিট লগাই দেখুৱাই আছোঁ, ঠিক আছে। নেচাৰেল চাৰ্ভে ইয়াত ক্লিক কৰিছোঁ। ইয়াতে মই এটা ফিক্সেল বিট আপোনাক মই বিট লগাই দেখুৱাই আছোঁ। ইয়াত ক্লিক কৰিলোঁ, ইয়াত টিপ মাৰিলোঁ, ক্লিক কৰিলোঁ। পিছত এতিয়া মই ফিক্স ৰেট নহয়, মই 1 মাহৰ কাৰণে চিলেক্ট কৰিলোঁ আৰু মই যিকোনো এটা ৰেট দিলোঁ, ঠিক আছে। 10 পিচ মই 15 পিচ মই হেৰি দিলোঁ আপোনাৰ ধৰক IXT টকেন। ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত নিশ্চয় দেখি পাই আছে, তাৰপিছত আপুনি মেটামেক্সত ক্লিক কৰোঁ, ঠিক আছে। মেটামেক্সত গ'লোঁ। মেটামেক্সত যোৱাৰ পিছত আপোনাৰ ইয়াতে মই লগটো খুলি দিলোঁ। খোলাৰ পিছত ইয়াত আপোনাৰ খুলি গ'ল কমপ্লিটলি, ঠিক আছে। ইয়াৰ পিছত চাব আপোনাৰ ইয়াত কনফাৰ্মেশ্যন আহিব, ঠিক আছে। আপোনাৰ তলত চাব কনফাৰ্ম, ইয়াত চাই ল'ব আপোনাৰ লাইকলি 30 ছেকেণ্ড পাৰ 0.01285 মেট্ৰিক যাব, মানে 1285 পইণ্ট চামথিং মেট্ৰিক যাব। ইয়াত আপুনি কনফাৰ্ম কৰি দিব। যদি ৰেজেক্ট কৰিব বিচাৰে আপুনি ৰেজেক্ট কৰি দিব, আৰু যদি কনফাৰ্ম কৰিব বিচাৰে ইয়াত কনফাৰ্ম কৰি দিব, ঠিক আছে। কনফাৰ্ম কৰাৰ পিছতে আপোনাৰ ট্ৰেনজেকশ্যন ছাবমিটেড হ'ব। এতিয়া ছাবমিটেড হৈ গ'ল ট্ৰেনজেকশ্যন। তাৰপিছত আপোনাৰ বেক ব্ৰাউজাৰ আপোনাৰ বেক কৰিব, ঠিক আছে। কমপ্লিট হৈ গ'ল। কমপ্লিট হোৱাৰ পিছত আপোনাৰ ৰিচিপ্ট দেখা পাই আছে আপোনালোকে, ঠিক আছে। মই আপোনাক বেক কৰি পেলাই দেখুৱাই আছোঁ। এয়া চাওক, ছাকচেছফুল হৈ গ'ল, নিশ্চয় দেখি পাই আছে আপোনালোকে। তো ভিউ ইন মাৰ্কেটত আকৌ আহি গ'ল। বন্ধুসকল, নিশ্চয় চালে আপোনালোকে বিট কেনেকৈ লগায়, আৰু বিট লগোৱাটো অতি সহজ, আৰু চাই চিতি বিট লগাব। আপোনাৰ যিকোনো বিট আপুনি চাই চিতি লগাব পাৰিব, আৰু সহজ, এয়া বহুত সহজ কাম। সহজতে আপুনি নিজৰ বিট লগাব পাৰে। কোনটো ফিক্সেল কেনেকৈ কিমান দামত লগাব লাগে সেইটোৰ বিষয়ে নিশ্চয় চাই ল'ব, ঠিক আছে। আৰু নিশ্চয় ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে, নিশ্চয় ভিডিঅ'টো লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। মোৰ নতুন চেনেল হয়, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।